হাই গাইজ, আপোনালোকৰ খবৰ কেনে? দুপৰীয়াৰ ভাত পানী বনোৱা হ'লনে? আপোনালোকে চাগে খালে দুপৰীয়াৰ ভাত পানী। এই ডাব্বাটোত গুড়া আছে। এই গুড়াটো কিহৰ গুড়া আপোনালোকে ক'বচোন। কিহৰ পৰা গুড়াটো কৰা হৈছে আপোনালোকে চাগে চিনি পাইছে, তথাপি আপোনালোকক মই সুধিছোঁ আৰু ক'বচোন কমেণ্টত। এই গুড়াৰ চাটনি বনাই খাম আজি দুপৰীয়া সাজত। মই ইয়াতে কেঁচা জলকীয়া, পিঁয়াজ সৰু সৰুকৈ কাটি ৰেডি কৰি থৈ দিছোঁ আৰু খাবৰ টাইমত এই গুড়াটোৰে চাটনি বনাই খাম। এই গুড়াটোৰে তৰকাৰী খাব পাৰি মাছেৰে, আমি কিন্তু বেছিভাগ চাটনিয়ে কৰোঁ। ক'বচোন কমেণ্টত চিনি পাইছেনে গুড়াটো কিহৰ হয়, ক'ব দেই কমেণ্টত। আজিলৈ এৰিছোঁ, বাই বাই। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম। ভালে থাকক, সুস্থ থাকক। মই গুড়াটো দেখাই দিছোঁ ভালকৈ, আপোনালোকক ক'ব আৰু কমেণ্টত। বাই বাই।